আমি আজি আহি আছোঁ ৰ'পৱেত উঠিম বুলি মই আৰু মোৰ ফ্ৰেণ্ড আমি এতিয়া বৰ্তমান ৰ'পৱে য'ত উঠিব লাগিব যে তাতে আমি উঠিবলৈ ৰখি আছোঁ এয়া আহিছে দেখিছে আপোনালোকে কেনেকৈ আহি ৰখিবহি আৰু আমি তাতে উঠি পেলাই উত্তৰ গুৱাহাটীলৈ আমি যাম ভাবিলোঁ আজি 2 অক্টোবৰ আজি বন্ধ আছিলে মজা অকণমান লওঁ কেনেকৈনো বনাইছে চাই আহোঁ এবাৰ যিহেতু গুৱাহাটীৰ ওচৰতে আছে ইমান এটা সুবিধা আছে আমাৰ ওচৰতে বন্ধুসকল চাই থাকক ইয়াৰ আহি ৰখিছেহি এতিয়া নামিব আহি থকা পেচেঞ্জাৰসকল এয়া নামিছে একেলগে এতিয়া 22 জন যাত্ৰী যাবলৈ দি আছে এনেই কেপাচিটি 30 জন যাত্ৰী এয়া আমি উঠিছোঁহি আমি ৰ'পৱেৰ ভিতৰত এতিয়া আমি এতিয়া ৰ'পৱেত উঠিলোঁ উঠি কেবিনৰ পৰা ব্ৰহ্মপুত্ৰখন চাওক কেনেকুৱা লাগে কি সুন্দৰ লাগে ব্ৰহ্মপুত্ৰখন চবফালে পাহাৰ এইটো ব্ৰহ্মপুত্ৰ গুৱাহাটীৰ গাতে লাগি থকা যিটো পাৰ আছে পাৰটোৰ তলৰ দৃশ্য কেনেকুৱা লাগে ওপৰৰ পৰা ব্ৰহ্মপুত্ৰখন দেখিবলৈ কিমান সুন্দৰ এই চাওক কেবিনৰ ভিতৰৰ পৰা ব্ৰহ্মপুত্ৰৰ গুৱাহাটীৰ দৃশ্যটো চাওক কেনেকুৱা লাগে এটা সুন্দৰ পৰিৱেশ আমি গৈছিলোঁ সূৰ্য উদয় হোৱা সময়খিনি কেনেকুৱা এটা পৰিৱেশ চাওক ট্ৰেইনৰ ভিতৰত কোনো বহাৰ সুবিধা নাই এনেকৈ যাত্ৰীসকল থিয় হৈ যায় চাওক কিমান এটা সুন্দৰ পৰিৱেশ এয়া দেখিছে উমানন্দ এয়া আমি উমানন্দ গৈ পাম অলপ পিছতে কি সুন্দৰ পৰিৱেশ চাওকচোন আপোনালোকে ব্ৰহ্মপুত্ৰখন বৈ আছে পাহাৰটোৰ লগতে সূৰ্যটো উদয় হ'ব সময় হৈছে কি এটা সুন্দৰ পৰিৱেশ এয়া আমি উমানন্দ পালোহি আৰু পামেই আৰু জাষ্ট উমানন্দৰ কেবিনৰ পৰা উমানন্দ কেনেকুৱা দেখি চাওক এয়া জাহাজ তলত ৰখি আছে আগতে ৰ'পৱে নাথাকোঁতেন বা আগতে জাহাজেৰে অহা যোৱা কৰিছিলে উমানন্দলৈ এতিয়া চাওক ইয়াতে কোনো ষ্টপেজ নাই উমানন্দত নামিব পৰা কোনো সুবিধা নাই জাষ্ট আপোনালোকে চাব পাৰিব ভিউটো চাব পাৰিব কেনেকুৱা এটা সুন্দৰ ভিউ এয়া চাওক উমানন্দ মন্দিৰ গছ গছনিৰ পৰা খুব ওপৰৰ পৰা নেদেখি তথাপিও মই আপোনালোকক দেখুৱাবলৈ অলপমান যত্ন কৰিম চাওক এয়া উমানন্দৰ মন্দিৰৰ ওপৰভাগ এয়া জিলিকি আছে দেখিছেনে অলপ এয়া চাওক এয়া ৰ'পৱেৰ কেবিন কেনেকৈ ক্ৰছ কৰে দুটা সমানে চলি থাকে এবাৰ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী আকৌ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী কেনেকৈ চলি থাকে লগে আৰু ইয়াত এটা ডাঙৰ বিশেষত্ব আছে কি আপোনাৰ দুটা কেবিন
অহা যোৱা কৰে মানে এনেকুৱা এটা মেজাৰমেণ্টত ৰখোৱা হৈছে যে দুটা এটা নিৰ্দিষ্ট জেগাতে ক্ৰছ কৰে কিয়নো যিডাল কেবুলেদি আপোনাৰ বস্তুটো টানা চলি থাকে যিটো ঘূৰি থাকে এটা কেবিনটো এনেকুৱা নহয় যে ৰ'পৱে য'ত লাগি থাকে তাত আপোনাৰ কিবা বস্তু চকা থাকে হয় য'ত মানে দুডাল ৰছীৰ ওপৰেদিহে দেখিছে আপোনালোকে ৰছীৰ ওপৰেদিহে চকা ঘূৰি আছে চকাটো কেনেকৈ কিয় ঘূৰি আছে চাওক ৰ'পৱেটো মানে সেই ৰছীডালৰ তাঁৰডালৰ ওপৰেৰে আপোনাৰ চকাখিনিহে ঘূৰিহে গৈ আছে কিন্তু টানি নি আছে সেই মাজত এডাল দেখিছেনে ৰছী আপোনালোকে সেই মাজৰ ৰছীডালেৰে আপোনাৰ সেই উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত এটা চাৰ্কুল ছিষ্টেমত ঘূৰি আছে সেই ৰছীডাল আৰু সেই ৰছীডালে দুটা কেবিন এটা নিৰ্দিষ্ট দূৰত্বত ৰখোৱা হৈছে য'ত নেকি এটা নিৰ্দিষ্ট দূৰত্বত দুখন কেবিন অহা যোৱা কৰা কেবিনখন ক্ৰছ কৰে বুঢ়ালুই বিহাল বাহু আকুৱালি ললে পাহাৰ ভৈয়াম চাওক আমি এতিয়া পাই আছোঁ উত্তৰ গুৱাহাটী পাৰ এইটো উত্তৰ গুৱাহাটী পাৰ পামেই আৰু বেছি সময় নাই চাওক আপোনালোকে কি এটা সুন্দৰ পৰিৱেশ হাতৰ পৰা দেখিবলৈ বহুত ধুনীয়া এটা পৰিৱেশ অসমতে এটা ইমান সুন্দৰ পৰিৱেশ বা অসমতে আছে এনেকুৱা এটা সুবিধা আপোনালোকে আহিব কেতিয়াবা চাব এবাৰ উঠি চাব এয়া চাওক উত্তৰ গুৱাহাটীত আমি পালোহি বহুত বেছি সময় নালাগে একদম কম সময়তে আপুনি গুৱাহাটী টু উত্তৰ গুৱাহাটী পাবহি পাৰে এয়া চাওক কিমান এটা সুন্দৰ পৰিৱেশ ইয়াত ৱেলকাম টু নৰ্থ গুৱাহাটী লিখা আছে কি সুন্দৰ পৰিৱেশ দেখিছেনে আপোনালোকে এয়া চাওক ৰ'পৱেৰ পৰা তলৰ ভিউটো মই দেখাবলৈ চেষ্টা কৰিছোঁ এটা কি সুন্দৰ পৰিৱেশ তললৈ নামি অহা ওচৰতে আছে মন্দিৰ এয়া আমি নামিলোঁ এতিয়া এটা কেবিন যাবলৈ ওলাইছে গুৱাহাটী ইটো পাৰলৈ আমি উত্তৰ গুৱাহাটীত আছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম এইটো কেবিন জাষ্ট যাবলৈ ওলাইছে আৰু চাওক এটা কি সুন্দৰ পৰিৱেশ কেনেকৈ যাত্ৰা কৰিছে প্ৰথম লাহে লাহে গৈছে তাৰপিছত তাৰ স্পীড ল'ব কেনেকৈ এটা কেবিনৰ এডাল ৰছীৰ ওপৰত এটা কেবিন আৰু কিমানখিনি যাত্ৰী কেনেকৈ লৈ যাব পাৰে সেই বস্তুটো মই দেখুৱাবলৈ যত্ন কৰিম এয়া চাওক কেনেকৈ এটা কি সুন্দৰ পৰিৱেশ কেনেকৈ লৈ গৈ আছে চাওক এতিয়া চাওক সময় 4:24 মোৰ ঘড়ীত 4:24 সময় হৈছে এতিয়া আমি উঠিছোঁ কেবিনত উত্তৰ গুৱাহাটী এয়া চাওক এইটো উত্তৰ গুৱাহাটী পাৰ এতিয়া আমি গুৱাহাটীলৈ ঘূৰি যাম গুৱাহাটীলৈ কিমান সময় লাগে আপোনালোকক মই দেখুৱাম আজি এয়া আমি গৈ আছোঁ এতিয়া দেখিছে এইখন গুৱাহাটীৰ পৰা অহাখন ক্ৰছ কৰিছে এয়া উমানন্দ পাব হৈছে আৰু উমানন্দ পাম এতিয়া আমি কেনেকৈ ক্ৰছ কৰিছে দেখিছে এয়া আমি উমানন্দ পাম অলপ সময় পিছত এয়া উমানন্দৰ ওপৰত আছোঁ এতিয়া ওপৰৰ পৰা দেখুৱাইছোঁ চাওক কি সুন্দৰ পৰিৱেশ বেলি ডুবিবৰ সময় হৈছে কি ধুনীয়া লাগিছে পৰিৱেশটো আপোনালোকেও এবাৰ আহক এবাৰ অনুভৱ কৰক কিমান এটা সুন্দৰ এয়া চাওক কেবিন দুটা কেবিন আছে মেক্সিমাম 32 পিপল লিখা আছে কেপাচিটি কেবিনটোৰ জয়
এতিয়া আমি গুৱাহাটী পাৰটো পাব হৈছে আৰু গুৱাহাটী পাৰটো দেখিছে আপোনালোকে আমি পালোৱেই আৰু অলপ সময় পিছতে চাগে 30 ছেকেণ্ডমানৰ ভিতৰত আমি গুৱাহাটী পাৰটোৰ তলত দেখিছে কেনেকৈ গাড়ী চাড়ী পাৰ্কিং কৰাৰ সুবিধা আছে আপুনি আহি পেলাই উত্তৰ গুৱাহাটী যাব পাৰে ইয়াত দেখিছে মোৰ ঘড়ীত এতিয়া 4:32 হৈছে আমি টোটেল 8 মিনিটৰ ভিতৰত আমি উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী পাই গ'লোঁ ভাবক আপুনি কিমান কম সময়ত ৰ'পৱেত যাত্ৰা কৰিব পাৰি ৰ'পৱেটো কেনেকৈ চলে চাগে দুটা ছাইডত এনেকুৱা ডাঙৰ ডাঙৰ চকা এডাল কেবুলত ঘূৰি থাকে সেই কেবুলডালেই টানি থাকে কেবিনকেইটা ইটো পাৰৰ পৰা সিটো পাৰলৈ এটা ছাইডত টানি থাকিলে কি আপুনি ভাবক দুটাই এনেকুৱা সমান্তৰালভাৱে কেবিন দুটা লগোৱা আছে ৰছীডালত যে এটা কেবিন আৰু এটা কেবিনৰ নিৰ্দিষ্ট দূৰত্বতহে সি দুটাই ক্ৰছ কৰিব পাৰে তেনেকৈ কিছুমান হুইল ঘূৰি কেবুলডাল টানি থাকিলে সেই হুইলখিনি ঘূৰি থাকে চাওক এটা আহি আছে এতিয়া গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আহি আছে এয়া চাওক এই কেবিনটো এতিয়া ৰখিবহি ইয়াতে কি সুন্দৰ পৰিৱেশ চাওক য'ত নেকি আগতে সময় লাগে 1 ঘণ্টা 1.5 ঘণ্টা বৰ্তমান সময় লাগে 7 মিনিট আপুনি ভাবক কিমান কম সময়ৰ ভিতৰত আপুনি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাব পাৰে ধন্যবাদ আপোনালোকক এটা সৰু ভিডিঅ' দেখালোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ কথা ক'বলৈ পাহৰি গৈছিলোঁ মই যে এইটোত কিমান কষ্ট হয় আপোনাৰ 60 টকাকৈ এবাৰত লাগে 60 টকা হ'লে আপুনি এবাৰ যাত্ৰা কৰিব পাৰিব অহা যোৱা 120 টকা লয় ধন্যবাদ